নমস্কাৰ। আজিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা বহুত সুন্দৰ ৰেচিপি, যাৰ নাম হৈছে চিকেন হুচেইনি। তাৰ বাবে মই এয়া লৈছোঁ পিঁয়াজ কেইটুকুৰামান, আদা কেইটুকুৰামান, জলকীয়া দুটামান, নহৰু কেইটামান আৰু বাদাম অকণমান ফ্ৰাই কৰি তাৰ ৰঙা বাকলিটো আঁতৰাই লৈছোঁ। আৰু এইখিনি অলপ পানী দি অলপ বইল কৰি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ বইল হোৱাৰ পাছত মই এইখিনি পেষ্ট এটা বনাই ল'ম। আৰু এয়া এখন কেৰাহী পাতিছোঁ। ইয়াতে এতিয়া মই চিকেনখিনি বনাবলৈ পাতিছোঁ এখন কেৰাহী। অলপ ঘিউ দিছোঁ, গৰু ঘিউ দিছোঁ মই। ইয়াত গৰু ঘিউ নহ'লে বা বাটাৰ লাগিব, বাটাৰ বা গৰু ঘিউ দিলেই হ'ব, তেল নালাগে ইয়াত দিব। মই গৰু ঘিউ দিছোঁ 3 চামুচৰ জোখত, সৰু চাহ চামুচেৰে 3 চামুচ। বেছি টান নহয় ৰেচিপিটো, একেবাৰে উজু হয় আৰু বহুতেই টেষ্টি হয়। আপোনালোকে বনাই চাবচোন। বিখ্যাত কুক প্ৰ' 6ৰ নিজৰ ৰেচিপি হয় এইটো। এতিয়া মই ঘিউখিনিতে শুকান জলকীয়া কেইটামান দি দিলোঁ, লং 5টামান দি দিছোঁ, ইলাইচি 3টামান দি দিছোঁ, ডালচেনি 2 টুকুৰা একেবাৰে সৰু সৰু, আৰু জালুক 5-6টামান দি দিছোঁ। আৰু ইয়াত গুড়ি কৰা ধনিয়া পাউডাৰ অলপ দি দিছোঁ। নিজেই ঘৰতে কৰি লোৱা হয় ধনিয়া পাউডাৰটো, সেইবাবে অলপ গোটা গোটা হৈ আছে। আৰু এতিয়া তাতে চিকেনখিনি ভাজি দিম। কোনো মেৰিনেট কৰি থবৰ প্ৰয়োজন নাই। আৰু ইয়াতে মই দিছোঁ 2টামান নহৰু ফুটা, দীঘলীয়া দীঘলীয়া চেপত কাটি লৈছোঁ, আৰু এটুকুৰা আদা দীঘলীয়া দীঘলীয়াকৈ কাটি লৈছোঁ। আৰু তাত কালাৰ হ'বৰ বাবে দিছোঁ 3টামান সৰু সৰু চাইজৰ কেপচিকাম আৰু 2টা মিডিয়াম চাইজৰ বিলাহী। এনেদৰে লৰাই লৰাই ভাজি থাকিব লাগিব। কেপচিকাম আৰু বিলাহী ধুনীয়াকৈ সিজি গৈছে ইয়াত। আৰু ইয়াতে এতিয়া মই যিটো পেষ্ট বনাই লৈছিলোঁ পিঁয়াজ বাদামৰ, সেই পেষ্টটো দি দিছোঁ। এইটো ৰেচিপিত আপোনালোকে হালধি দিব নালাগে। আপোনালোকে যদি আজিলৈকে বনোৱা নাই, তেনেহ'লে নিশ্চয় বনাই খাবচোন। মই মিক্সিত ৰৈ যোৱা পেষ্টটো অকণমান পানী দি ইয়াত দি দিলোঁ। ৰেচিপিটো অলপ সোৱাদটো বাটাৰ চিকেনৰ দৰেই হয়, আৰু বাটাৰ চিকেনতকৈও বেছি টেষ্টি হয়। দেখিবলৈ ইমান ধুনীয়া নহয়, কিন্তু খাবলৈ বহুতে ভাল হয়। আৰু ইয়াতে দি দিছোঁ মই 2 চামুচ দৈ গাখীৰ। 2 চামুচ দিলেই হ'ব। ধুনীয়া এটা টেঙা সোৱাদ আহে দৈ গাখীৰ দিলে। আৰু এনেকৈ লৰাই লৰাই ভাজি থাকিব লাগিব। আৰু অকণমান নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী দিব নিমখ।
চিকেন বস্তুটো বহুত ধৰণে বনাই খাব পাৰি নহয়নে? সদায় একেধৰণেতো খাবলৈ মন নাযায়, আৰু এইটো এনেকুৱা বস্তু যি ধৰণে বনালেও ভালেই লাগে খাবলৈ। এয়া হৈ গৈছে, আৰু মই কাঢ়ি লৈছোঁ বাতি এটাত। এতিয়া কাঢ়ি লোৱাৰ পাছতো অকণমান ইয়াত কাম আছে, মই দেখাই আছোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ, আৰু ইয়াতে যিহেতু মই ঘিউ দি বনাইছিলোঁ সেইবাবে ঘিউৱে দিছোঁ। যদি বাটাৰ দি বনায় তেনেহ'লে বাটাৰ দিব। আৰু ইয়াতে জলকীয়া গুড়ি দিছোঁ, কাশ্মীৰী মিৰ্চৰ ধুনীয়া ৰং হ'বৰ বাবে, আৰু নৰসিংহ পাত কেইখিলামান মিহিকৈ কাটি দিছোঁ। আপোনালোকে নৰসিংহ পাতৰ জেগাত কচুৰি মেথি দিব পাৰে। কচুৰি মেথিটো দিলে বহুত ধুনীয়া গন্ধ আহে। মোৰ ওচৰত যিহেতু নাই সেইবাবে মই নৰসিংহ পাত দিছোঁ। ঘিউ অলপ কম হৈছিলে আৰু অলপ দি দিছোঁ। আৰু সেইটো বস্তু এতিয়া মই ইয়াত ওপৰত সজাই দিছোঁ। ঘিউ, জলকীয়া গুড়ি আৰু নৰসিংহৰ তেল মৰা নিচিনাকৈ ইয়াত দি দিছোঁ। ৰাতি বনাইছিলোঁ মই, সেইবাবে অলপ দেখিবলৈ ক'লা ক'লা লাগিছে, কিন্তু ক'লা হোৱা নাই, ইমান ধুনীয়া হৈছে। এয়া মই ক্ৰীম অলপ দি দিছোঁ ওপৰত। আৰু এয়া ৰেডি হৈ গৈছে, খোৱাৰ উপযোগী হৈ গৈছে। এয়া চাওক, এয়া। আজিলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।